মই আহি আছোঁ হাজো ৰামদিয়াত ভঠেলি মেলা চাবলৈ। কাৰণ মই যিহেতু ৰামদিয়াৰে ছোৱালী আৰু মাৰ ঘৰত ইমান দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ, কাৰণ মেলা চাবলৈতো আহিবই লাগিব। পিছে অকণমান খোজকাঢ়ি আহিছোঁ, কাৰণ আগৰ পৰা গাড়ী মটৰবোৰ আহিব দিয়া নাই, কাৰণ ভিৰ হ'ব বুলি। আৰু এয়া আহিয়েই চাওকচোন, সকলোৱে মূৰ দোৱাত ব্যস্ত হৈ আছে, কাৰণ আজি হৈছে এয়া 18খন সত্ৰৰ মহামিলন। আৰু এই মহামিলনৰ সৌভাগ্যখিনি কোনেও আঁতৰি যাব নিবিচাৰে, আৰু এতিয়া সকলোৱে মূৰ দোৱাত ব্যস্ত হৈছে। আৰু কাৰণ জানেনে, আমাৰ ইয়াতে শ্ৰী শ্ৰী মাধৱদেৱে হাজো ৰামদিয়াত 6 মাহ কাল অতিবাহিত কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু ইয়াতে 6 মাহ কাল থাকি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ পিছত বহাগৰ 6 তাৰিখে ইয়াৰ পৰা গুচি গৈছিলে। আৰু সেই দিনটো আমাৰ ইয়াতে এনেকুৱা বহাগৰ 6 তাৰিখ আৰু 7 তাৰিখে চিৰযুগমীয়া কৰিবলৈ ইয়াতে আমাৰ এই মেলা উদযাপন কৰা হৈছে। আৰু এই মেলাখনত চাওকচোন, আপোনালোকে কি নাপায় আৰু এই মেলাখনত আপোনালোকে কি নাপাব আৰু কি নাই এই মেলাখনত। আৰু চাওকচোন, মানুহৰ যে ভিৰ আৰু বস্তুবোৰ যে কিমান ধৰণৰ বস্তু ওলাইছে, ক'বৰ ভাষা নাই তাৰমানে এই মেলাখনত। আৰু এই মেলাখনত এই বহাগৰ 6 আৰু 7 তাৰিখৰ দিনটোৰ কাৰণে আমাৰ এই মানুহখিনিয়ে, হাজোবাসীয়ে, ৰামদিয়াবাসীয়ে মানুহখিনিয়ে বহুত আশাৰে বাট চাই থাকে। আৰু সেই দিনটো আহি পোৱাৰ পিছতে মানুহবিলাকৰ সঁচাকৈ বহুতে আনন্দ লাগে। আৰু ঘৰৰ কোনোবা যদি দূৰণিতো থাকে, এই মেলাখন উপভোগ কৰিবৰ কাৰণে, এই বিহুটো উপভোগ কৰিবৰ কাৰণে বহু দূৰণিৰ পৰা হ'লেও গুচি আহে। আৰু আজি সেয়া ময়ো আহিছিলোঁ, এইখিনি সুখ আজি ময়ো অনুভৱ কৰিব পাৰিছোঁ। আহিয়ে আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই মেলাখনত এটা আপোনালোকৰ চিৰযুগমীয়া কথা যে এই মেলাখনত বৰষুণ আহিবই। আমি যিমানেই দেখিছোঁ সৰুৰ পৰা, এই মেলাখনত আহি ইয়াতে তাৰমানে এই ফিল্ডখন তাৰমানে বোকা হ'বই, এনেকুৱা বৰষুণ আহিবই। সঁচাকৈ ইয়াৰ লগত কিবা নহয় কিবা এটা নিশ্চয় কথা আছে। আৰু এফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, এইফালে কিনকৈ বৰষুণ আহিব ধৰিছে। পিছে মই বেছি দেৰি নকৰোঁ, ছোৱালীহঁতকো লৈ আহিছোঁ যেতিয়া, এতিয়া অকণমান মেলা দেখুৱালোঁ, কিন্তু আৰু সেইটো ফালত আপোনালোকক দেখুৱাবলৈ থাকিলেই। আৰু এফাল আমি যাবই পৰা নাই, য'ত আমাৰ নানান ধৰণৰ মছলা, টেঙা জাতীয় বস্তু, দা কটাৰী, সেইবিলাক আপোনালোকক বহুতেই দেখুৱাবলৈ থাকিলে। এতিয়া মই ঘৰৰ ফালে উভতি আহি আছোঁ, কাৰণ এতিয়া অকণমান বৰষুণ পেলাবলৈ ধৰিছে। অকণমান খোৱাৰ কাৰণে মিঠাই ল'লোঁ, লৈ এতিয়া ঘৰৰ ফালে উভতিছোঁ। আৰু ইমানখিনিয়ে মেলাখন, ইয়াতকৈ আপোনালোকক আৰু বেছি দেখুৱাব নোৱাৰিলোঁ। আজিলৈকে আহিছোঁ, ধন্যবাদ।